এইজনী কোন? এইজনী পাগলী। তাই প্ৰত্যেক শৰততে গাঁৱলৈ আহে। ক'ৰ পৰা আহে কিয় আহে নাজানো কিন্তু। চুৰো হ'ব পাৰে। এইবিলাকেতো গাঁৱৰ পৰিৱেশ নষ্ট কৰে। বল বল যাওঁ বল। ক'ৰ পৰা আহিছে ইয়াৰে? যোৱা যোৱা যা সোনকালে যোৱা ইয়াৰ পৰা। এই ৰাতিপুৱা ক'ৰ পৰা যে এইবোৰ আহে ন? দেউতা, মই এতিয়া টিউচনলৈ যাওঁ। তুমি অকণমান ৰেষ্ট লৈ ল'বা। তোৰ টিউচনৰ পইচা কেইটা মোৰ ঔষধ খাওঁতে শেষ হ'ল। আৰু নাখাওঁ, মৰিলেও মৰিম। তোকনো আৰু কিমান কষ্ট দিম? তুমি যে এইবিলাক কি কৈ থাকা? মই যাওঁ। শিখৰতে দে। আৰু কিবা লাগিব নেকি? তোক যি দিব দিছো তাকে দেচোন। যিদৰে পাগলীজনীয়ে দেৱী দুৰ্গাৰ ৰূপ লৈ সমাজৰ অসুৰকেইটাক দমন কৰিছে, যিদৰে এই পাগলীজনীয়ে দেৱী দুৰ্গাৰ ৰূপ লৈ সমাজৰ অসুৰকেইটাক দমন কৰিছে, যিদৰে এই পাগলীজনীয়ে দেৱী দুৰ্গাৰ ৰূপ লৈ সমাজৰ অসুৰকেইটাক দমন কৰিছে, তিনি আবার